এতিয়া লাহে লাহে আৰু আৰম্ভ কৰিছোঁ যাত্ৰা। বন্ধুসকল আপোনালোকে গম পাই নাই মই আজি ক'লৈ গৈ আছোঁ? মানে মই আজি গৈ আছোঁ আৰু কাজিৰঙা নেশ্যনেল অৰ্কিড পাৰ্কলৈ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকেও চাই থাকক। মানে তাত গৈ মই কি চাম, কি খাম। আমি বৰ্তমান আহি মানে বোকাখাটৰ হোটেল এখনত উপস্থিত হৈছোঁহি। মানে আৰু কাজিৰঙা নেশ্যনেল অৰ্কিড পাৰ্ক নোপোৱাৰ আগত মানে কিবা এটা খাই যাওঁ বুলি ভাবিছোঁ আৰু। সেয়াহে হোটেলত আমি সোমাইছোঁহি। আৰু হোটেলত মানে এতিয়া আৰু পুৰি খাই কৈ হৈ গ'ল। আকৌ এতিয়া আমি যাত্ৰা আৰম্ভ কৰিম। চাই থাকক ভিডিঅ'টো। আমি আৰু পাওঁ অৱস্থা হৈছোঁহি, মানে পাইছোঁহি আৰু অলপমান দূৰ পিছতে মানে আমাৰ মেইন জেগাডোখৰত উপস্থিত হ'মগৈ। চাই থাকক ভিডিঅ'টো শেষত। বন্ধুসকল মানে আমি আহি পালোহি জেগা, কিন্তু বাছখন নোসোমাই। কি যে দুৰ্গতি, বহুত দূৰ কাঢ়িব লাগিব খোজ এতিয়া। ভৰি হাত গোটেইখন বিষাই যাবগৈ। মই এনেকৈ গম পোৱা হ'লে চাইকেলখন মই বাছৰ পাছফালে ওলমাই আনিলোহেঁতেন। বাৰু যি হয় হ'ব আৰু, চাই থাকক ভিডিঅ'টো শেষলৈকে। এয়া বহুত দূৰ বাট খোজকাঢ়ি আহি মানে পাইছোঁহি দুৱাৰমুখখনি। ধুনীয়াকৈ টিকেটকেইটা কাটি সোমাই যাম ভিতৰলৈ বুলি। এয়া বজাৰ দেখিছেনে বাৰু? হ'ব 4-5খনমান চাইনবোৰ্ড লগাই আছে, আপোনালোকে পঢ়ি ল'ব আৰু। মানে মই সোনকালে কৈছোঁ, মানে যদি সোমাবলৈ নাপাওঁ কথাটো কি হ'ব বাৰু। যি কি নহওক, সৌৱা এখন বাঁহৰ গেট আছে, ধুনীয়াকৈ আমাৰ মানে অসমৰ প্ৰতীক গামোচা আৰু জাপি লগাই থৈছে। সোমাই আহিলোঁ ভিতৰলৈ। সোমাই আহি মানে কাষতেই দেখিলোঁ গোটেইখন ফুলৰ পুলি। আমি বৰ্তমান মানে পাৰ্কখনৰ ভিতৰত সোমালোঁ আৰু পাৰ্কখনৰ মানে মিছজনীয়ে কিবা এটা মানে বুজাই দিব। বুজি লওক। আৰু ছানলাইটৰ ৰ'দটো পোৱা যায়, কিন্তু অৰ্কিডত বেছি ৰ'দ নালাগে। আৰু ৰ'দটো লৈ পেলাই গোটেই প্লাণ্টটোকে ছাপ্লাই কৰে আৰু অলৰেডি সিহঁতৰ পাত। মিছজনীয়ে তেনেদৰে বুজাই আছিল আৰু বুজাই কৈ হোৱাৰ পিছত মানে মই আৰু ভিডিঅ' কল লাগিলোঁ আৰু আপোনালোকক দেখুৱাম বুলি। এয়া চাই লওক, মানে বিভিন্ন নহয় একচুৱেলি, মানে অকল কপৌ ফুলৰ বিভিন্ন প্ৰজাতি ইয়াত আছে। এয়া ফুল ফুলি আছে। চাই লওক, বহুত ধুনীয়া লাগিছে। বহুত সেউজীয়া পৰিৱেশ এটা পোৱা যায় ইয়াত। বিভিন্ন ফুল ফুলি আছে, মানে কপৌ ফুলৰ প্ৰজাতিৰ বিভিন্ন ফুল। বন্ধুসকল মেইন বস্তুটো এইটোহে, চাই লওক বাঘৰ দাড়ি। মানে আমি কাজিৰঙালৈ আহি বাঘৰ দাড়িও দেখি গ'লোঁ। বন্ধুসকল আৰু আছে, ভিডিঅ'টো চাই যাওক শেষলৈকে। বন্ধুসকল এয়া দেখিছে ন, কিমান ধুনীয়াকৈ ফুলি আছে কপৌ ফুলবোৰ। কপৌ ফুল নে বেলেগ ফুল নাজানো, মুঠতে কপৌ ফুল বুলিয়ে কৈছিলে প্ৰথমে। মানে ইয়াত বিভিন্ন প্ৰজাতিৰ কপৌ ফুল আছে বুলি কৈছিলে। কপৌ ফুলে হ'ব লাগে। ধুনীয়াকৈ ফুলি আছে দেখিছেনে, কিমান যে ধুনীয়া লাগিছে। মোৰ এটা ধুনীয়া কেমেৰা থাকিলে মই তাত ফটো মাৰিলে নিজকে, কিন্তু এতিয়া নাই, উপায়টো নাই। মোবাইলৰ কেমেৰাতে অলপ চলপ মাৰিলোঁ আৰু। চাই লওক, আপোনালোকৰ পৰা ভিডিঅ' কৰি আনিছোঁ। উপভোগ কৰক ভিডিঅ'টো শেষলৈকে। আৰু যদি ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'বোৰ লাইক কৰি দিব, কমেণ্ট কৰি দিব, আৰু লগৰবোৰলৈ শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। বাকীবোৰ আৰু উপভোগ কৰক, নে কি কয়? আহিছিলোঁ আমি পিকনিকত চাবলৈ। এইবোৰ গছ গছনি আছে, এইবোৰ কিহকে চালোঁ আৰু দেই। এয়া চাইনবৰ্ডকেইখনে